হেল্ল' এভৰিৱান, মনটো বহুত বেয়া জানেনে? কাৰণ মই মানে ধুনীয়াকৈ যে ক্লাছ কৰিম বুলি ভাবি গৈছিলোঁ, কিন্তু যাই গম পালোঁ ক্লাছ নহয়, সেইকাৰণে গুচি আহিলোঁ। আৰু তাৰপিছতে বাহিৰৰ পৰা এজনী চিঞৰি ক'লে যে আজি হস্পিটেলত খিচাৰি দি আছে বিশ্বকৰ্মা পূজা বুলি। মই ভালেই পালোঁ, কাৰণ আজি ভালকৈ ভাত দিয়া নাছিলে, সেইকাৰণে মই ভাবিলোঁ খিচাৰি খামেই যিহেতু টিফিনটো ধুই থৈ যাওঁ। সেইকাৰণে টিফিনটো তলৰ পৰা লৈ আহি টিফিনটো ধুই থৈ ধুনীয়াকৈ এপ্ৰনটো পিন্ধি ওলাইছোঁ আৰু আয়তীৰ ফালে গৈ আছোঁ। লগৰকেইজনী কৈছে আয়তীত খিচাৰি দিছে, সেইকাৰণে আয়তীৰ ফালে ওলাইছোঁ। প্ৰথমতে এয়া কণকণা অবিস্মিতা মই ওলাইছোঁ বোকা থকা ৰাস্তাটোৰে, আৰু এয়া আহি পালোঁ আয়তী। তিতাবৰ শিবিৰৰ অলপমান ছেপাৰেটকৈ আছে। আহি দেখিলোঁ গোটেইকেইজনী ধুনীয়াকৈ প্ৰসাদ খাই আছে। মই বোলো আৰে মইতো খিচাৰি খাম বুলিয়ে আহিছিলোঁ। তাৰপিছত আৰু এইফালে জুপিটাৰো ক'লে নহয় যদি আজি খিচাৰি দিয়া নাই, আজি প্ৰসাদেই দিছে, এয়াকে খাই লওঁ আৰু। তাৰপিছত আৰু ময়ো মানে খিচাৰি বাদ দিলোঁ, এয়া প্ৰসাদ খাব ল'লোঁ। গোটেইকেইটাই খাই ধুনীয়াকৈ ফটোটো উঠিলোঁ। উঠি লৈ এইফালে মই নমুক সেৱা কৰিবই পাহৰি গৈছিলোঁ, নমুক সেৱা চেৱা কৰিলোঁ। আৰু বাইদেউহঁতে অকণমান ধুনীয়াকৈ মানে বিশ্বকৰ্মা পূজা ইয়াত চেলিব্ৰেট কৰিছে। আৰু এইফালে মই অকণমান ওপৰৰ পৰা পুৰণা চিভিলখন দেখুৱাই দিছোঁ। এয়াতো ওপৰৰ পৰা ভিউ। আৰু এইখন যে আছে এইখন নতুন, য'ত আমি বৰ্তমান কাম কৰি আছোঁ। আৰু যোৰহাট JMCHতো কাম কৰি আছোঁ আৰু ইয়াতো কৰি আছোঁ। এইফালেদি গ'লে আমাৰ হোষ্টেলটো পায়। তাৰপিছত মোৰ টেনশ্যন লাগিল, হস্পিটেলৰ পৰা ওলাই আহি মইতো একো খাই অহা নাই। মই এতিয়া গৈ কেনে কি খাম, কাৰণ মই গোটেই টিফিনটো ধুই থৈ আহিছোঁ খিচাৰি খাম বুলি ভাবি কেনে। বাৰু যি নহওক গৈ কেনে চাহ তাই খাম আৰু। এয়া শ্বৰ্টকাট কৰি পুৰণা হস্পিটেলৰ ভিতৰ ফালেদি সোমাই আহিলোঁ। তাৰপিছত খুৰাই বাটতে আমাক লগ পাই ক'লে খিচাৰি খালি নে নাই? আমি ক'লোঁ নাই, খিচাৰিটো খাব নাপালোঁ। কৈছে খিচাৰি খুৱাই আছে নহয় বাহিৰত। মই বোলো হয় নেকি, তেতিয়াহ'লে যাব লাগিব। সেইখিনি মই পাৰ্ট 2 ভিডিঅ'ত দি আছোঁ, আপোনালোকে নিশ্চয় চাব। আজিলৈ ইমানেই দেই, আকৌ লগ পাম অন্য এটি মিনি ব্লগৰ সৈতে। তেতিয়ালৈকে বাই বাই।